বলক আজি মোৰ ইউনিভাৰ্চিটিলৈ আপোনালোকক লৈ যাওঁ তাতনো দিনটো মোৰ কেনেকুৱা যায় তাকে চাওঁ আজি বলক ভিডিঅ'টো শেষৰলৈকে চাব ইউনিভাৰ্চিটিলৈ বাছত অহা যোৱা কৰোঁ গৈ পোৱাৰ পাছতে আমাৰ পৰীক্ষা হ'ল তাৰ পাছতে ক্লাছ দুটা হ'ল আৰু সেয়া কৰাৰ পাছতে আমি কেণ্টিনলৈ আহিছোঁ কিবা এটা খাওঁ বুলি ফ্ৰাইড ৰাইচকে ল'লোঁ ভোকটো গুচি যাব গৈ পেলাই নাখালেও হ'ব ৰুমত পিছত আমি আহিলোঁ প্ৰিণ্ট আউট কৰিবলৈ প্ৰেক্টিকেলৰ কাৰণে খাই বৈ আজৰি হওঁ মানে আমাৰ প্ৰেক্টিকেলৰ ক্লাছো ষ্টাৰ্ট হ'ল এই ক্লাছকেইটা কৰোঁতে যে মোৰ ইমান টোপনি ধৰে সময়টো চাওকচোন তাৰ আধা ঘণ্টা পাছতে আমাৰ প্ৰব্লেমটো ছল্ভ হ'ল ক্লাছো খতম হ'ল আৰু এতিয়া আমি বাছত উঠিবলৈ বাছ ষ্টেণ্ডলৈ যাব লাগিব সেয়াও আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অলপ দূৰ আছে তাত উঠিলে ছিট নাপাম কাৰণে আমি ডাইৰেক্ট তালৈকে যাওঁ গোটেইকেইজনী কথা পাতি গৈ থাকিলোঁ আৰু গমেই নাপালোঁ কেতিয়া পালোঁ বাছ ষ্টেণ্ডৰ ওচৰতে আকৌ এই ফুলকেইবা পালোঁ ইমান মৰম লাগিছে দেখিবলৈ ভিডিঅ' এটা বোলো কৰিয়ে থওঁ আৰু মোৰ কুৰ্তিৰ লগতো টুইনিং হৈ গৈছে ইউনিভাৰ্চিটিৰ পৰা মোৰ ৰুমলৈ প্ৰায় আধা ঘণ্টামান লাগে দূৰ হয় অলপ আৰু বাছ এৰোঁতেই সন্ধিয়া লাগে আৰু মই ৰুম পোৱালে সন্ধিয়া লাগি ভাগি যায়গৈ বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন